আবেগৰে নদী সাঁতুৰি ফুৰিছো মনে প্ৰাণে তোকেই পাব বিচাৰিছো। নমস্কাৰ বন্ধুসকল, মই মনুষ্য আমাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু কৰে বুজাতকৈও বেদনা গধুৰ তথাপিও জীৱনৰ বাখাহেৰে বোলো বন্ধুক ধৰি ধৰি বিয়াৰ কথাকে ভাবো জোৰ জোৰ ফাগুনত পচুৱাই বহাগী মনয়াই নেপেলাই মনজোৰ। চাইণ্টিষ্ট, তাৰপৰা তুমি এতিয়া লং জাম্প কিমান মাৰিব পাৰা? 13 ফুট। প্ৰভাত বন্ধুসকল, পুৱাৰ 4 বজাৰ লগে লগে অন্য দিনাৰ দৰে আমি আজি ওলাই আহিলোঁ আমাৰ কাষতে থকা ঢলপুৱা চেণ্ডী ফিল্ডলৈ। আজি বুলি নহয়, আমি সদায় আহোঁ। পুৱা 4 বজাৰ লগে লগে সদায় আমি ওলাই আহোঁ আমাৰ কাষতে থকা ঢলপুৱা চেণ্ডী ফিল্ডলৈ আমাৰ সপোনবোৰ পূৰণৰ হেতুকে। আৰু এয়া আমাৰ লগত 4 বজাত কি এক সুন্দৰ পৰিৱেশ আপোনালোকে চাওক। আন্ধাৰ হৈ আছে, ভালকৈ নেদেখিব। আৰু শুই উঠি ইয়ালৈ অহা মজাই বেলেগ আমাৰ বাবে। আৰু আমাৰ এয়া কাকুৱে ক'ব লাগিব, আই এম দ্য ছুপাৰষ্টাৰ। এইখন গাঁৱে হৈছে মহাপুৰুষ অনিৰুদ্ধদেৱৰ জন্মস্থান। এয়া হ'ল তেওঁ গেট, অনিৰুদ্ধদেৱ বালিকুচি সত্ৰৰ গেট হয় এইখন। আমি এতিয়া আহি পাই গ'লোহি ঢলপুৱা হাই ছেকেণ্ডেৰী ফিল্ড। লগৰবোৰতো আগতে আহি পালেহি মোতকৈ আজি। এখন অনং বিহপুৰীয়া বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অমীয় কুমাৰ ভূঞা মহোদয়ৰ উদ্যোগত আৰক্ষী কনিষ্টবল নিযুক্তিৰ বাবে যি শাৰীৰিক প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ দি থকা হৈছে, যাৰ ফলত আমাৰ দৰে ল'ৰা ছোৱালীবোৰ বহু সুবিধা হ'ব। আৰু আমাৰ ফালৰ পৰা সন্মানীয় বিধায়কগৰাকীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া দৌৰাই থকা হৈছে আৰু লগতে যি শাৰীৰিক প্ৰশিক্ষণ, শাৰীৰিক তাকেও কৰাই থকা হৈছে। ৰাতিপুৱা এক সুন্দৰ পৰিৱেশ। দৌৰৰ পাছতে ইয়াত জাপ আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ পৰিবৰ বাবে আমি সকলোবোৰ উঠোৱাটো সম্ভৱ নহ'ল। আৰু ভিডিঅ'টো দীঘলীয়া কৰিলে আপোনালোকেও অশান্তি পাব, যিহেতু সেই ভিডিঅ'টো যিমান পাৰোঁ ছুটি কৰিবলৈ যত্ন কৰিছোঁ।
এওঁলোক দুজন মোৰ লগৰে হয়। তেওঁলোকে আজি এই ফিল্ডখনত 100 পাক সম্পূৰ্ণ কৰিলে। 100 পাকত আপোনালোকৰ ধৰক 37 কিলোমিটাৰ বা তাতকৈ অধিক হ'ব পাৰে। তেওঁলোকে আজি 37 কিলোমিটাৰ দৌৰি সম্পূৰ্ণ কৰিছে। চাইণ্টিষ্ট, তাৰপৰা তুমি এতিয়া লং জাম্প কিমান মাৰিব পাৰা? 13 ফুট। ধুনীয়া। জানো